एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ आपलोक सकलो भाले आछे आरो मयो भाले आछो। तो आजिर भिडिओर थाम्बनेलটো देखि गम पाइছে निश्चय जे भिडिओটো किहर ओपरत হ'ব লৈছে। तो আজি गोटे दिनটোৰ ভিতৰত কি কৰো কি নকৰো ভাবিলো যে আপোনালোকৰ আগত মই সকলোখিনি শেয়াৰ কৰি যাম যিখিনি পাৰো। আৰু যেহেতু মই বহুত দিনৰ পৰা ব্লগ ভিডিও তেনেকৈ একো দিয়া নাই, সো ভাবিলো যে নাই আজি এটা ব্লগ বনাও গোটেই দিনটোক লৈ যে মই কি কৰো কি নকৰো। তো বলক বেছি কথা নকয় ভিডিওটো স্টাৰ্ট কৰো। তো এতিয়া বেছে 8টা আৰু মই উঠিলো 7:30 বজাতে। উঠি লৈ বিছনা চিছনা ঠিক কৰি ব্ৰাছ কৰি আহি লৈ পেলাই মই বহি পেলাই ডাইৰেক্ট ভিডিওটো স্টাৰ্ট কৰিলোঁ। মই পানী এগিলাচো খোৱা নাই আৰু মই এতিয়া বহি আছোঁ খিৰিকীৰ ওচৰতে, যিহেতু ইয়াত বহুত বেছি বৰষুণ দি আছে। এতিয়া বোলে বৰষুণটো থাকিবই হয়নে। সো এতিয়া বহুত বেছি বৰষুণ দি আছে কাৰণে আৰু মোৰ একো কৰিবলৈ মন যোৱা নাই, ইমান এলাহ লাগিছে। তো এতিয়া আৰু কৰিবতো লাগিবই। তো বলক আজি ভিডিওটো স্টাৰ্ট কৰিলোঁ যিহেতু। সো পানী অকণমান খাই ল'মগৈ, মই ৰাতিপুৱাৰ পৰা একো পানী চানী খোৱা নাই। আৰু এয়া চাওক বাহিৰত বৰষুণ দি আছে। তো এতিয়া মই এক লিটাৰ পানী লৈ লৈছোঁ গ্লাছত আৰু এতিয়া মই এই পানীখিনি গোটেইখিনি চেক কৰিম। তো পানী শেষ কৰা হ'ল, পানীখিনি খাই ল'লোঁ আৰু খাই লৈ পেলাই আকৌ অকণমান লৈ ল'লোঁ পানী, যিহেতু ইয়াত অকণমান ড্ৰাই ফ্ৰুটছ লৈ ল'লোঁ। আৰু মৰ্ণিং মই সদায় খাওঁ, খালে বোলে ভাল, মায়ে সদায় মানে দি দিয়ে। তো মই এতিয়া বৰ্তমান আছোঁ আমাৰ কিটচেনত আৰু মই ভাবিছিলোঁ যে আজি হৰলিক্স অকণমান খাম, এতিয়া তাৰপিছত ৱৰ্কআউট কৰিম। এতিয়া 8:30 বাজি গ'লগৈ, কিন্তু 8:30 চাগে বেছিয়ে হৈছে চাগে অকণমান, মই অলপমান বহি দিলোঁ মানে। তো এতিয়া মই ভাবিলোঁ যে নাই বতৰটো ঠাণ্ডা, গতিকে মই আজি হৰলিক্স নাখাওঁ, আজি অকণমান চাহ খাওঁ। চ' এতিয়া অকণমান চাহ বনাওঁ বলক, তাৰপিছত কি কৰোঁ দেখাম, ৱৰ্কআউট কৰিম, তাৰপিছত বাকী কি কৰোঁ দেখাই যাম। তো বলক বেছি কথা হ'ব, এতিয়া চাহ চাহটো অকণমান বেলেগকৈ বনাম বুলি, আৰু যিহেতু মই একাপ চাহ বনাম তো একাপ মানে চাহ অনুযায়ী পানীখিনি লৈ ল'ব। পূৰা ফুল ষ্ট্ৰীমত থাকিব লাগিব হাই, আৰু তেতিয়ালৈকে পানীখিনি উতলিব লাগিব। পানীখিনি উতলালৈকে আমি অলপমান ৱেইট কৰিব লাগিব। আৰু ইয়াত থৈছোঁ এয়া কাৰ্ডামম মানে ইলাচি হয়, আৰু এইটো আদা, আৰু ইয়াত আছে অকণমান গাখীৰ, মানে একাপ চাহ গতিকে আধা কাপ গাখীৰ মই এডভান্স লৈ লৈছোঁ ফ্ৰিজৰ পৰা উলিয়াই। আৰু এইখিনি এতিয়া মই চাকনিত দি দিছোঁ, কাৰণ গাখীৰত মানে থাকিলে এইবোৰ মালাইবোৰ ওপৰত খাবলৈ ভাল নালাগে। আদা আছে, আদাটোকো ভালকৈ পিচি ল'ম। আদাটো ভালকৈ পিছাৰ পিছত যিখিনি ইলাচি বাকী থাকিব সেইখিনি ভালকৈ এয়া পূৰা পানী উতলি গৈছে আৰু আদাখিনি ইয়াতে দি দিছোঁ। আৰু যিখিনি ইলাচি কৰিছিলোঁ সেই ইলাচিখিনি একেবাৰে দি দিব। আচলতে চাহ আজি মই চাহ এনেকৈ নবনাওঁ, বেলেগকৈ বনাওঁ, বাট আজি মানে ইউটিউবত দেখি লৈ ভাবিলোঁ যে এবাৰ ট্ৰাই কৰি চাওঁ নতুনকৈ। অকণমান উতলি গৈছে, গতিকে এতিয়া মই ইয়াত দি দিছোঁ চাহপাত। চাহপাতখিনি দিয়াৰ পিছত দি দিলোঁ ইয়াত চেনি, আৰু দেখিছেনে পূৰা ক'লা হৈ গৈছে। ক'লাটো হ'ব লাগিব কাৰণ আমি গাখীৰটো দিব লাগিব, গাখীৰ চাহত চাহপাত অকণমান বেছি লাগে, আৰু এইটো এতিয়া বৰ্তমানলৈকে লাল চাহ হৈ আছে, চ' বেছি ক'লা লাগিছে। আৰু এতিয়া এয়া গাখীৰ ইয়াত ঢালি দিলোঁ। ৰাতিপুৱা মই বেলেগ বিস্কুট তেনেকৈ ভাল নাপাওঁ, তো চাহ খাই কৰি মই আজৰি। আৰু এতিয়া মই অকণমান কৰিম ৱৰ্কআউট, তাৰপিছত চাহৰ বাচনবোৰ আছে সেইবোৰ ধুই মেলি লওঁ, তাৰপিছত গৈ মই গা ধুম। আৰু আজি মই বহুত দিন হৈ গ'ল মানে মই মাথাত শ্বেম্পুৱে কৰা নাই, গতিকে মই ভাবিলোঁ যে আজি অকণমান মাথা চাথা অকণমান ধুম কৰিম আৰু কিবা এটা লগাম। চ' আপোনালোকে চাই থাকক, দেখুৱাই যাম আপোনালোকক। তো এক্সাৰচাইজ কৰি আহিলোঁ আৰু কৰি মেলি মই গ'লোঁ বাচন ধুবলৈ। আৰু বাচন ধুবলৈ গৈ ইমান মানে মনটো ইমান বেয়া লাগিছে। বাচন ধুবলৈ মই ইমান ডাঙৰ এটা কাম হৈ গ'ল, চব ছোৱালীৰে চাগে বেয়া লাগে সেইটো হ'লে। মানে হৈছে কি ইমান কষ্টকৈ নখ দীঘল কৰিছোঁ, ঠিক আছে। অঁ চাওক ভাঙি গ'লগৈ, অন্য দিনত ধৰোঁ কিন্তু একো নহয়, আজি কি হয় মই নাজানো। মানে ট'টেলি ইমান বেয়া লাগি আছে ন, পূৰা ভাঙি গৈছে চাওক। আৰু এতিয়া এই
নখ ভাঙাৰ কাৰণে মই বাকী গোটেইকেইটা কাটিব লাগিব, কিয়নো এটা নখ চুটি বাকীখিনি দীঘল, খুব বেছিয়ে বেয়া লাগে হয়নে। চ' মই গোটেইখিনি নখ এতিয়া মই মানে কি ক'ম, বহুত বেয়া লাগিছে, হৈ গ'লতো হৈ গ'ল। তো এতিয়া মই গোটেইখিনি নেইল আকৌ কাটিম আজি, মানে মই নিজকে নিজে পূৰা চাফা কৰিম। ইমান লেতেৰা হৈ আছোঁ ন ৰাতিপুৱাৰ পৰা, মানে ইটো সিটো কাম চামো থাকে ঘৰত, কৰি মেলি আছোঁ। আৰু এতিয়া হৈ গ'ল, এতিয়া ভাতখিনি খাই লওঁগৈ এতিয়া ৰাতিপুৱা। এতিয়া মানে ক'বলৈ গ'লে কিবা মই মানে কাম অলপমান কৰিলোঁ, সেইখিনি মই দেখাব পৰা নাই, মানে থ'বলৈ এনেকৈ সুবিধা বৰ্তমানলৈকে নাই, চ' মই দেখাব পৰা নাই। আৰু এতিয়া এবাৰ 11টা বাজি গ'লগৈ, 11টা 10-15 তেনেকৈ হৈছে। মই ভাতকেইটা খাই লওঁ সোনকালে, ভাতকেইটা খাই লৈ মেলি আপোনালোকক লগ পাই আছোঁ আকৌ। আৰু ভাতকেইটা খাই কৰি লৈ তাৰপিছতে মই মাথাত যি লগাম বুলি কৈছিলোঁ আজি, সেয়া লগাম, নেইল চেল কাটিম, বাছ হৈ যাব। তাৰপিছত আৰু সেয়াই আৰু অকলে আছোঁ বৰ্তমান, ঘৰত মা নাই, চ' এইখিনি অকলে মেলিয়ে কৰিব লাগি আছে। ব'লক এতিয়া ভাতকেইটা খাই লওঁগৈ। ভাত খাই আহি অলপ সময় বহিলোঁ, আৰু বহি লৈ পেলাই খালোঁ অলপ ফ্ৰুইটছ। তো অ'কে, মই একদম মোৰ মুখখন কেনেকুৱা লাগিছে ন, মানে মই ইমান দিনৰ পৰা ভাত পানী খাই লৈ একদম পূৰা কামত লাগি গৈছিলোঁ। মানে মই ইমান দিন ঘৰত নাছিলোঁ, চ' অকণমান ঘৰ চৰ চাফা কৰিলোঁ, ঘৰ চৰ সাৰিলোঁ, ঘৰ একদম মুচিলোঁ কৰিলোঁ। মই দেখাম ৰ'ব, একদম চিকচিকীয়া কৰি দিছোঁ মুচি লৈ। মানে এতিয়া গৰম লাগিছে অকণমান, ধুনীয়া পৰা ঠাণ্ডা লাগিছে। মই এই টি চাৰ্টৰ ভিতৰত কাপোৰ পিন্ধি আছোঁ, নাইট ড্ৰেছ ভিতৰত পিন্ধাই আছে, কাৰণ এতিয়ালৈকে গা ধোৱা নাই ন। আজি অকণমান সময় লাগিল বাৰু, আজি অলপমান দেৰিয়ে হৈ গ'লগৈ গা ধোতে থাকে, মানে কাম বন কৰি মেলি। এতিয়া আপোনাৰ 12:30 এটা বাজু অৱস্থা হ'লেই, আৰু 12:30 বুলি কৈ লাভ নাই, 12:45 মান তেনেকৈ হৈ গ'ল। তো এতিয়া মই অকণমান ফুলগছত পানী দিম, মানে মই ইমান দিন নাছিলোঁ, আৰু এয়া মই ভিতৰতে থকা ফুলগছ বা এনেকৈ ইয়াত থকা এইখিনি পানী চানী অকণমান দিম, ভিতৰত থকা গছকেইজোপাত পানী চানী দি মেলি লৈ মই মানে মাথাত লগাম। আৰু বহুত দেৰি হৈ গ'ল, আচলতে মাথাত মই এইটো লগাই ল'ম বুলি ভাবিছিলোঁ, কাৰণ সেইটো লগাই এটলিষ্ট 20 মিনিটছমান ৰাখিব লাগিব, কিন্তু মই ভাবিলোঁ নাই, আজি এইটো লগাই নেইল চেল কাটা কাটি যি কৰাৰ আছে মানে চব কৰিম। চ' ব'লক, তাৰ আগত মই অকণমান জুচ খাই লওঁ, আৰু জুচটো কেনেকৈ বনাওঁ কি কৰোঁ ব'লক আপোনালোককো দেখুৱাই যাওঁ। আৰু জুচ অকণমান খাই লৈ তাৰপিছত আকৌ কামত লাগি যাওঁ। আৰু আজি মানে গোটেই দিনটো কাম কৰোঁতেই আৰু গোটেইখিনি সময় গ'ল। চ' ব'লক বেছি কথা নকওঁ, আৰু দেৰি হৈ গ'ল, 1 বাজিবলৈ হৈছেহি। আকৌ দুপৰীয়া ভাত পানী খাব লাগিব, আৰু অকণমান ওলাই যাম ইভিনিং টাইমত মই। চ' এতিয়া যাওঁ, চুলিখিনি ইমান বেছি হেয়াৰ হৈ আছে, বাকী কৰিছোঁ মই। মই বেছি পানী নিদিওঁ, অকণমানকৈ দি যাম, কাৰণ ৰ'দটো বেছি নাই এতিয়া। চ' অকণমানকৈ জাষ্ট দিছোঁ। এইটো মোৰ বেডৰুমত আছে গছজোপা, গতিকে লাইট লগাই থৈ দিছোঁ গছতে। পানী চানী দি লৈ আইচক্ৰীম এটা আছিলে ফ্ৰিজত খাই ল'লোঁ, যিহেতু ৰ'দো ওলাইছে। তো অকণমানকৈ ৰ'দ দিছে, ভালেই হৈছে বাৰু। তো মই এতিয়া আপোনাৰ সন্মুখতে বহি লৈছোঁহি, যিহেতু আচল তোলা লগাম, একদম ভূত হৈ গৈছোঁ মই। তো আপোনালোকক দেখাওঁ যে মই একচুৱেলি লগাম কি লৈ লৈছোঁ বস্তু। আপোনালোকে ভাবিছে চাগে এইবোৰ ইমানগাল বস্তু, একচুৱেলি মই ইউজ কৰিম আজি এইটো লৰিয়েলৰ এক্সটেনশ্যন হেয়াৰ মাস্কটো। চ' এইটো ছিংগলভাৱে মই ইউজ কৰোঁ, মই এনেই কেতিয়াবা এনে কিবা এল'ভেৰা জেল তেল মিক্স কৰোঁ, বাট এতিয়া মই অলপ বেছিকৈ মানে লৈছোঁ বস্তু। এইটো হ'ল আপোনাৰ পিঁয়াজ, ঠিক আছে। পিঁয়াজটো আপোনালোকে পেষ্ট কৰি লৈছোঁ, মানে ল'ব পাৰে যদি ইউজ কৰে কোনোবাই। এইটো পিঁয়াজ হয়, পিঁয়াজটো জানে হেয়াৰৰ কাৰণে কিমান ভাল। তো পিঁয়াজটো ভালকৈ একদম পেষ্ট কৰি লৈছোঁ। তাৰপিছত এইটো লৈ লৈছোঁ মাস্ক, আৰু মই ইউজ কৰোঁ চেঁচা তেল। চ' চেঁচা তেল লৈ লৈছোঁ। এল'ভেৰা জেলো হেয়াৰ গ্ৰ'থৰ কাৰণে বহুত বেছি ভাল, চ' মই এইটো এল'ভেৰা জেল লৈ লৈছোঁ। এইটো হ'ল এটা হেয়াৰ লোশ্যন, আৰু ভিটামিন ই কেপচুল লৈ লৈছোঁ, যোনটো মানে মই ভাল বুলি জানো, ইমানখিনি নাজানো। চ' আজি গোটেইখিনি একেলগে মিক্স কৰিম, অকণমানকৈ দি লৈ, আৰু মিক্স কৰি তাৰপিছত গৈ পেলাই লগাই ল'ম। চ' ব'লক এতিয়া মই মিক্স কৰি লওঁ।
ভালকৈ মিক্স কৰি ল'লোঁ। চ' এতিয়া লগাওঁ ভালকৈ অকণমান। এইটো লগাই লওঁ ভালকৈ 20-30 মিনিটছ ৰাখিব লাগিব। ৰাখি লওঁ আৰু তাৰপিছত মাথাটো ধুই দিম। ধুই লোৱাৰ লগে লগে মানে মোৰ চুলি বহুত টাইম লাগি শুকাবলৈ একচুৱেলি, আৰু শুকোৱাৰ পিছত লগে লগেতো মানে একো ৰিজাল্ট নাপাব চাগে, কিন্তু শুকোৱাৰ পিছত তাৰপিছত মই এটা শ্বৰ্ট ভিডিঅ' হ'লেও মই মিনি ব্লগ লৈ হ'লেও আপোনালোকৰ ওচৰত আহিম। যিহেতু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰা নাই, মই 15 দিনত এবাৰ ইউজ কৰোঁ হেয়াৰ মাস্ক, কিন্তু এতিয়া বৰ্তমান যোনটো ঠিক এতিয়া মই অকণমান বস্তুৱে ইউজ কৰোঁ হা। চাম অকণমান বস্তু পাওঁ ভাল ইংলিছৰ মাতে সেনেকৈ কৰিছোঁ বাৰু একো মানে তেতিয়া মই মাস্কৰ লগত একচুৱেলি মাস্ক কৰে মই পাতিম। তো মানে যিখিনি নকমতে এইটো কথা কৈছোঁ, এইটো বহুত ধৰণৰ পায়, বাট মই লৰিয়েলৰটো আনিছোঁ। এইটোৰ দাম আপোনাৰ 720 হয়। 50 হ'ল আকৌ আনিব লাগিব। তো বহুত ভাল হয়, মই ইউজ কৰোঁ, এইটোৱে ইউজ কৰোঁ বহুত আগৰ পৰা, আৰু এইটো মই বহুত ভাল ৰিজাল্ট পাইছোঁ। চ' ইউজ কৰিব পাৰে আপোনালোকেও কোনোবাই যদি কৰিব বিচাৰে। তো এইটো হৈ গ'ল পেষ্ট। এতিয়া মই লগাওঁ, আৰু মই যদি লগে লগেতো বুজি নাপাবই, কাৰণ মোৰ চুলি নুশুকাই। শুকালে এটা মানে চাইন হ'ব বা যিয়ে হ'ব সেইটো আহিব। আৰু যি দিছোঁ বহুত ভাল ভাল বস্তুৱে দিছোঁ। আই হোপ কি ভাল হ'বই লাগে, বেয়াটো একো হ'ব নালাগে। চ' যি ৰিজাল্ট হওক, মই শ্বৰ্ট ভিডিঅ' মানে মিনি ব্লগ হওক বা লং ব্লগ হওক, মই আপোনালোকৰ ওচৰত আকৌ লৈ আহিম এদিন দুদিনৰ ভিতৰতে। তেতিয়া থাকিব ন বস্তুটো। তো বোলো বেছি কথা নকওঁ, আৰু এতিয়া লগাওঁ। গ'লগৈ আৰু এতিয়া আকৌ লৈছোঁ। মই লগাই কৰি হৈ গ'লগৈ কমপ্লিট। এতিয়া মই বান্ধি ৰাখিছোঁ। কেনেকুৱা লাগিছে মোক? তো এতিয়া মই নেইল কাটিম, নেইল ৰিমুভ কৰিম, নেইল পলিচ ৰিমুভ কৰিম, সেইটোৱে আৰু নেইল পলিচ ৰিমুভ কৰা উঠোন সেইটো এনেকৈ এৰাই দিলোঁ, থাকিব নাপালোঁ। এতিয়া মই এইটো ৰিমুভ কৰিম, মানে কাটিম, ৰিমুভ কৰিম, বহুত কাম আছে। আৰু এইটো দুটা বাজিব যোৱা বস্তু হৈ গ'লগৈ, বেছি কাম কৰিলে নহ'ব, মই দুজনো ৰাস্তাটো কৰাব লাগিব। তো ব'লক এতিয়া এইখিনি আপোনাৰ 20-30 মিনিট ৰাখিব লাগিব। তো সেই ৰাখোঁতে মই মোৰ নিজৰ যি পাইছোঁ কাম আছে চব কৰি লওঁ। যিটো চাফা হ'ল, আৰু পাৰ্লাৰত গৈ এয়া পেডিকিউৰ মেনিকিউৰ কৰি লাভ নাই, মই ঘৰতে কৰিম। এতিয়া হয়তো মই নকৰিব পাৰোঁ বা কৰিলে কৰিম, আৰু নহ'লে হয়তো মই অলপমান দেৰিকৈ কৰিম, দেখুৱাম বাৰু আপোনালোকক। চ' এতিয়া মই বনাই আনিছোঁ ফেচ পেক মোৰ মুখত লগাবলৈ। মানে মই দেখাব নোৱাৰিলোঁ, মানে ইয়াত বেলেগ একো নাই। মুলতানী মিট্টি, ৰ'জ ৱাটাৰ আৰু ভিটামিন ই কেপচুলতে দিলোঁ, দি লৈ ভালকৈ মিক্স আপ কৰি ল'লোঁ। কৰি এতিয়া ফেচত লগাই বেছি টাইম নালাগে, সেইটো 10 মিনিটমান ৰাখি মুখখন মই ধুই দিম। মই পেক লগালোঁ ফেচত, পেক লগোৱা হৈ গ'লগৈ। আৰু এতিয়া যাম মই মাথা ধুবলৈ, বহুত টাইম হৈ গ'লগৈ, আৰু মোৰ লাঞ্চ টাইম হৈ গ'লগৈ, আৰু ইমান দুপৰীয়া টাইমত মই এতিয়া গা ধুবলৈ যাম। মোৰ ভূত লাগিছেনে? তো এতিয়া মই যাওঁ, গাটো ধুই আহোঁগৈ, আৰু গাটো ধুই আহি পিছত লগ পাই আছোঁ লাঞ্চ টাইমত। আৰু মাথা চাথা ধুম এতিয়া মাথাটো ধুম, মানে কোৱাই নাই, মাথাটো এতিয়া ভালকৈ ৱাশ্ব কৰি ল'ম। তাৰপিছত মই শ্বেম্পু দি মাছাজ কৰি ধুই ল'ম। তাৰপিছত কণ্ডিশ্যনাৰ যদি ইউজ কৰা হয়, মইতো ইউজ কৰোঁ ট্ৰেছমেৰ, তো কণ্ডিশ্যনাৰ ইউজ কৰিম। তাৰপিছত কণ্ডিশ্যনাৰ লগাই 5 to 10 মিনিটছ তেনেকৈ ৰাখি
তিতি আছে আৰু এতিয়া মই এতিয়ালৈকে লাঞ্চ কৰা নাই আৰু এতিয়া হৈ গ'লগৈ 3:30 অকল ৰ'দ চ'দ তেনেকুৱা একোৱে নাই বহুত মানে হেৰি নিচিনা লাগিছে তো এতিয়া মই খামগৈ ভাত কেইটামান কাৰণ মই ৰাতিপুৱাতেই খোৱা আৰু তেতিয়াৰ পৰা মই কৰিয়ে আছোঁ কিবা নহয় কিবা চ' আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া মই ভাতকেইটা খাই আহোঁগৈ খাই লৈ লগ পাই আছোঁ তাৰ আগত মই এটা কাম কৰি ল'ম কামটো হ'ল যে এইটোৱে বোলে মানে কামটো মানে এইটোৱে কি আমাৰ ঘৰত মানি প্লেণ্ট এটা আছিলে যোনটো মানে নৰ্থ ইষ্ট ছাইডত লগোৱা আছিলে আৰু মই মোবাইল চাই থাকোঁতে মানে মই পালোঁ যে মানি প্লেণ্ট কেতিয়াও নৰ্থ ইষ্ট ছাইডত লগাব নালাগে কিবা প্ৰব্লেম হয় বা কিবা হয় চাগে মই বহুত বেছি মানুহ দেই চ' মই কালি আনি লৈ পেলাই ঘৰত কোনটো ছাইডত লগাব দিছে চাউথ ইষ্ট নেকি এনেকুৱা চাউথ ইষ্ট এইটো হয় সাউথ ইষ্টত নে সাউথ ৱেষ্টত ৱেষ্ট হ'বলা সাউথ ইষ্ট নহ'লে সাউথ ৱেষ্টত লগাব দিলে আৰু মই লগালোগৈ মই নিজে পাহৰি গ'লোঁ কোনটো ছাইড হয় একচুৱেলি এইটো তো মই লগালোঁ আৰু আজি মানে মানি প্লেণ্ট মই মানে এটা নিয়ম চিয়ম কৰি ৰাখিলে ভাল কাৰণ মই বহুত বেছি মানি প্লেণ্ট মানো আৰু প্ৰমাণো পাইছোঁ দেই ভাল আৰু দেই তেনেকৈ চ' মই এতিয়া গা ধুই আহিছোঁ যিহেতু মই তাত পানী অকণমান ঢালি লওঁ গছৰ পাতবোৰ নহ'লে মৰি মৰি গৈছে সেইখিনি অকণমান ঠিক ঠাক কৰি লওঁ ধূপ চুপ জ্বলাই লওঁ তাৰপিছত মই ভাতকেইটা খাম আৰু টিউশ্যনৰ টাইমো হৈ গৈ আছে চ' যি কৰা আছে জল্দি জল্দি কৰোঁ আপোনালোকে চাই থাকক মই এইটো লগাইছোঁ আইচ আৰু কিছুমানে ডাইৰেক্ট আইচ কেইটামান লৈ আইচ কিউব লৈ এনেকৈ ৰাখি ফ্ৰিজটো বাট মোৰ এনেকুৱা আনকমফৰ্টেবল লাগে মই এনেকৈয়ে ভাল পাওঁ তো গাইজ মই ভাত চাত খালোঁ খাই লৈ আৰু মই ভিডিঅ'টো অনেই কৰা নাই ইমান টোপনি ধৰিছিলে গতিকে মই মানে শুই গৈছিলোঁগৈ মই জাষ্ট খাব উঠিছোঁ আৰু একদম তেতিয়াই মই 3:30 ভাত খাওঁতে মানে খাই লৈ অকণ বহিছিলোঁ মানে মাৰ লগত অলপ কথা পাতি তো এনেই আৰু এখন গেটৰ সন্মুখতে গ'লোঁ আহিলে ফোন খাব উঠি পেলাই মানে সন্ধিয়াই হৈ গ'ল আৰু তো তাকে এতিয়া মই ধূনা চূনা দিমগৈ ধূনা চূনা দি কৰি লৈ আকৌ আহিব ষ্টুডেণ্টটোক পঢ়াব লাগিব পঢ়াই কৰি মই অকণমান ওলাই যাম কাম এটাত ভিডিঅ'টো হয়তো মানে ভিডিঅ'টো শেষেই হৈ যাবগৈ আৰু বেছি টাইম নাই সন্ধিয়া হ'লেই যিহেতু মানে মই কৈছিলোঁ পেডিকিউৰ মেনিকিউৰ এনেকৈ পিছত কৰিম বুলি বাট ইমান মানে আজি নকৰোঁ আৰু মানে মোৰ গাটো একদম ভাল লাগি থকা নাই আজি দুপৰীয়াখন গা ধুই দিলোঁ ন চেম্পু টেম্পু মাথা ধুই দিলোঁ সেইটো কাৰণে মোৰ একদম তেতিয়াৰ পৰা মোৰ মানে গাটো ভাল লাগি থকা নাই জ্বৰ লাগি আছে চ' এতিয়া আৰু তেনেকৈ একো ভিডিঅ' নকৰোঁ তো এতিয়া মই বেছি কথা নকৰোঁ সন্ধিয়া হৈ আছে যিহেতু মই ধূনা চূনা দি কৰি লওঁ বাইদেউ অহাৰ সময় হৈ গ'ল যিহেতু চ' ব'লক ধূনাটো দি লওঁগৈ তো মই ধূনা চূনা দিয়া কৰা শেষ হ'ল আৰু এইফালে চাওক টিউশ্যনৰ হেৰি লৈ পেলাই আহিলে কিতাপ চিতাপ লৈ ইছৰাম একো দেখা হোৱা নাই মানে মোৰ ফেচটো ইমানেই মানে হেৰি হৈ আছে কেপচাৰ হৈ আছে বেকগ্ৰাউণ্ড চব ব্লাৰ তো একো নাই এতিয়া মই তাক পঢ়াই কৰি লওঁ পিছত আপোনালোকক আকৌ লগ পাইছোঁ আৰু মই আহিছোঁ বৰ্তমান কফি বনাবলৈ আৰু ভাবিলোঁ যে আপোনালোকক অকণমান দেখুৱাই দিওঁ যে মই কেনেকৈ কফি বনাওঁ চাই থাকক আপোনালোকেও কফি ৰেডি কেনেকুৱা লাগিছে কওক আৰু টেষ্টটো মই অকণমান কৰি দিছিলোঁ গুড টেষ্ট হৈছে মানে মই কৈছোঁ যিটো জেনেৰেলি হয় আৰু অকণমান সন্ধিয়া টাইমত স্পাইচি নহ'লেতো ভাল নালাগে লওক এতিয়া আমি এনজয় কৰোঁ তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ মানে মই এতিয়া ৰেডি হৈছোঁ মানে কি এনেকৈয়ে যাম সেইটো ফ্ৰক পিন্ধি ইমান দূৰ নাযাওঁ আৰু এনেই অলপ ওলাই যাম খালি ফেচত অকণ ক্ৰীম চিম লগাম কৰিম কিবা কিবি কৰিম আৰু সেয়ালৈকে নেদেখাওঁগৈ এতিয়া মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যিহেতু মোৰ বহুত দেৰি হৈ গ'ল আৰু সন্ধিয়া 7:30 বাজিলেগৈ আৰু লগৰো ইয়াত মানে আহি পেলাই ইফালে বহি আছে এতিয়া আৰু দেৰি নকৰোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই